হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো কুশলে আছে। আই আণ্ডাৰষ্টেণ্ড আমাৰ এতিয়া অসমত সমগ্ৰ ভাৰতবৰ্ষতে বিশেষকৈ আমাৰ অসমৰ মানুহখিনিয়ে বুজি পাইছিলোঁ আমাৰ জুবিন দাৰ মূল্য আমাৰ কাৰণে কিমান। তো আমি ভালে নাই একচুৱেলি, মানসিকভাৱে আজিও আমি মানি ল'ব পৰা নাই, হয়তো মানি ল'ব নোৱাৰিম যে জুবিন দা নাই। এইটো এটা আমাৰে দুৰ্ভাগ্য যে জুবিন দাক আমি এনেকৈ হেৰুৱাব লগা হ'ল। কিন্তু আমি জীয়াই ৰাখিব লাগিব তেখেতক, তেখেতৰ সৃষ্টিৰ মাজেৰে আজীৱন। বংশানুক্ৰমে এটাৰ পিছত এটা জেনেৰেশ্যন আহিব আৰু আমি জুবিন দাই দিয়া গীত, জুবিন দাই দিয়া মৰম, জুবিন দাই দিয়া আমাক সাহস, প্ৰতিটো বস্তুৱে আমি আগুৱাই নিব লাগিব আৰু আমি আগুৱাই নিম। আজি একচুৱেলি মই এটা বেলেগ বিষয় লৈ আহিছোঁ, সেইটো হৈছে মানসিক স্বাস্থ্য। যিহেতু 10 অক্টোবৰত মানসিক স্বাস্থ্য দিৱস আছিলে, এটা প্ৰয়োজনীয় কথা যে আমি আমাৰ মানসিক স্বাস্থ্যত কিমান গুৰুত্ব দিওঁ। আমি যেতিয়া এটা ষ্ট্ৰেছত থাকোঁ, ষ্ট্ৰেছত থাকি আমি সেই ষ্ট্ৰেছৰ লোভটোক নিজক কিমান সুমিয়াই দিওঁ বা আমি সেই ষ্ট্ৰেছ লেভেলটো কেনেকৈ কণ্ট্ৰল কৰোঁ। ইটছ ভেৰি ইম্পৰ্টেণ্ট টু ন'। অল অভাৰ দি ৱৰ্ল্ড মানুহৰ ষ্ট্ৰেছ লেভেল ইমান বাঢ়ি গৈছে যে ইটছ লাইক লিমিটলেছ। আমাৰ সদায় সমস্যা থাকে, আমাৰ সদায় ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে নানা ধৰণৰ সমস্যা আহে, প্ৰব্লেমছ আহে। ইট মে বি লাইক পাৰ্চনেল প্ৰব্লেম ৰিগাৰ্ডিং কেৰিয়াৰ, নহ'লে বিভিন্ন ধৰণৰ সমস্যা, ফিনান্সিয়েল হ'ব পাৰে বা ইট মে বি এনিথিং। তো আমি কেনেকৈ ডিল কৰিম? ইটছ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এইবাৰ যিটো থিম আছিলে আমাৰ ৱৰ্ল্ড মেণ্টেল হেল্থ ডে, সেইটো আছিলে এক্সেছ টু ছাৰ্ভিচেছ মেণ্টেল হেল্থ ইন কেটাষ্ট্ৰফছ এণ্ড ইমাৰ্জেঞ্চিজ। ইট মিনছ যেতিয়া আমাৰ ইয়াতে ছাপ'জ ফ্লাড হৈছে, ফৰ এক্সাম্পল অসমত বহুত ডাঙৰ ফ্লাড এটা হৈছে বা আৰ্থকুইক হৈছে, এটা ডাঙৰ নেশ্যনেল ডিজাষ্টাৰ হৈছে বা ষ্টেটত হৈছে, মেচিভ মানুহ ইম্পেক্ট হৈছে, সেইটো টাইমত আমাৰ মানসিক স্বাস্থ্যৰ বহুত দৰকাৰ আৰু আমি সেইটো কিমান গুৰুত্ব সহকাৰে লৈছোঁ। যেতিয়া আমি অল অফ ছাডেন সকলো হেৰুৱাব লগা হয়, কেতিয়াবা জুই লাগিলে বা কিবা এটা হ'লে, সেইটো সময়ত আমি নিজকে কেনেকৈ চম্ভালিম আৰু সেইটো কাৰণে আমাৰ কিবা স্কিমছ আছেনে নাই? একচুৱেলি আজিৰ তাৰিখত মই ভাবোঁ যে মানসিক স্বাস্থ্যত গুৰুত্ব দিয়াটো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আপুনি যদি এবাৰ নিজকে সোধে আপুনি মানসিকভাৱে কিমান স্বাধীন, জাষ্ট সোধকচোন এবাৰ এতিয়া নিজকে যে আপুনি সঁচাকৈ ফ্ৰীলি জীয়াই আছে নে আপুনি এটা ছাপ্ৰেছত আছে, কিবা এটা হেঁচাত আছে, কিবা এটা প্ৰেছাৰত আছে। আই গেছ আমি কোনো ফ্ৰী নহয়, কিবা নহয় কিবা এটা সমস্যাই আমাক আৱৰি আছে। তো মই এটা কথাই ভাবোঁ যে আমি কেনেকৈ ডিল কৰিম, তাৰ চিম্পল চলিউশ্যনটো মই এতিয়া দিব বিচাৰিছোঁ আপোনালোকক। টু ডিল উইথ এনি কাইণ্ড অফ প্ৰব্লেম, চিম্পল লজিক। আমাৰ লাইফত পাষ্ট আছে, আমাৰ লাইফত প্ৰেজেণ্ট আছে আৰু আমাৰ লাইফত ফিউচাৰ আছে। পাষ্ট মিনছ অলৰেডি ইট হেপেণ্ড, হৈ গৈছে। আমাৰ আৰু ইয়াৰ ওপৰত কোনো কণ্ট্ৰল নাই। আমি থিংক এণ্ড ৰিথিংক কৰি কিয় এনেকুৱা কৰিছিলোঁ, মই যদি এনেকৈ কৰিলোঁহেঁতেন, মই কিয় কৰিলোঁ এইটো, কিয় এইটো ডিচিশ্যন ল'লোঁ, নিজকে বাৰে বাৰে ব্লেম কৰি থকা না, ব্লেমিং ইয়ৰ চেল্ফ ইটছ এ ভেৰি বেড হেবিট। এইটো আমি ফাৰ্ষ্ট কাট কৰিব লাগিব নিজৰ লাইফৰ পৰা। ছেকেণ্ডলি ফিউচাৰ, মোৰ লাইফত ইমান প্ৰব্লেম চলি আছে, কালি যদি মোৰ আকৌ প্ৰব্লেম হয় কি হ'ব, মই কেনেকৈ নিজকে চম্ভালিম, কেনেকৈ মই নিজক চাম। মিনছ কি, আপুনি আজি প্ৰেজেণ্টত থাকিও কালি কথা ভাবি আছে, ইউ ডোণ্ট ন', মে বি দিছ ইজ ইউৰ লাষ্ট ডে না। তো মই এটাই ক'ম যে আপুনি ৰাতিপুৱা মৰ্ণিং উঠাৰ পৰা ৰাতি শোৱালৈকে এই যি আপোনাৰ হাতত 24 ঘণ্টা থাকে, 24 ঘণ্টা নহয়, লাইক ছাপ'জ আপুনি 5টাত উঠিলে, ৰাতি 12টাত শুলে, কিমান ঘণ্টা হ'ল? 12 ঘণ্টা, ইফালে 7 ঘণ্টা, তো কিমান হ'ল? 19 আৱাৰ্ছ অলমষ্ট না, 19 আৱাৰ্ছ হোৱাট এভাৰ ইট ইজ। তো এই টাইমখিনিত আপুনি নিজকে কিমান ৰেগুলেট কৰি ৰাখিছে, কিমান কণ্ট্ৰল কৰি ৰাখিছে, আপুনি ইম'শ্যনেলি কিমান ইণ্টেলিজেণ্টলি বিহেভ কৰিছে নিজৰ লগত, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। আপুনি নিজৰ টাস্ক কৰক, ৰাতিপুৱা উঠক, ইউ আৰ ভেৰি গ্ৰেটফুল যে আপুনি আৰু এটা দিন পাইছে। আপুনি আপোনাৰ ভগৱান, আপোনাৰ অলমাইটি গডক, আপোনাৰ আল্লাক আপুনি গ্ৰেটফুল হওক যে আপোনাক এটা দিন দিছে, এণ্ড ইউ আৰ ভেৰি গ্ৰেটফুল। বহুত মানুহ শুই পেলাই সাৰ পোৱা নাই, নেক্সট ডেটো দেখি নাপায়, দিছ ইজ মাইট বি দেয়াৰ লাষ্ট ডে। তো আপুনি অলৰেডি এটা গিফ্ট পালে, আজি দিনটো পালে, তো আপুনি এইটো বহুত গ্ৰেচফুলি আপুনি এইটো স্পেণ্ড কৰক।
আপুনি নিজৰ ডিউটি কৰক এভৰিডে আমাৰ এছাইন টাস্ক থাকে কাৰোবাৰ হয়তো ল'ৰা ছোৱালী চম্ভালিব লাগে কোনোবাই হয়তো অফিচ যাব লাগে কোনোবাই হয়তো ঘৰৰ কামখিনি ভালকৈ কৰিব লাগে কোনোবাই হয়তো কাৰোবাক শুশ্ৰূষা কৰিব লাগে হোৱাট এভাৰ ইট ইজ আপুনি আপোনাৰ কামখিনি ডেডিকেটেডলি কৰক তাৰ মাজত নিজৰ কাৰণে অলপ টাইম উলিয়াওক আপুনি যেতিয়া আপোনাক কোনোবাই বহুত হাৰ্ট কৰিব আপুনি এৰি দিয়ক লিটাৰেলি আপুনি এৰি দিয়ক বিকজ সব কথাৰ বিচাৰ কৰিবলৈ এজন ওপৰত বহি আছে তেখেতক এৰি দিয়ক আপুনি এইটো লাইটলি লওক ইমোশ্যনেলি নিজকে হাৰ্ট নকৰিব আৰু আপুনি আপোনাৰ জীৱনক সদায় ধন্যবাদ দিয়ক যে আপুনি এটা ইমান ধুনীয়া জীৱন পাইছে আপুনি চাব আপোনাৰ ষ্ট্ৰেছ লেভেল কমি গৈছে মই এটা ভিডিঅ' আনিম আপুনি আপোনাৰ নিজৰ ল'ৰা ছোৱালীক কেনেকৈ ট্ৰিট কৰিব স্পেচিয়েলি উইথ দি টিনেজাৰ্ছ আৰু যিখিনি আপোনাৰ সৰু বেবী থাকে লাইক 3 to 7 years বহুত অকণমান তেওঁলোকে কেতিয়াবা ইৰিটেট কৰে পেৰেণ্টছক তো সেইখিনি বাচ্চাক আমি কেনেকৈ হেণ্ডেল কৰিব লাগে ডেফিনেটলি আই উইল ব্ৰিং ভিডিঅ'জ এবাউট ডেট অলছ' তো আই হোপ ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও কামত আহিছে বা আহিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ